Good morning. মই লাকি এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ দীপৰ আজি বাৰ্থডেনো আমি কেনেকৈ পাতোঁ তাকে চাই যাব। বেছি বিশেষ ডাঙৰকৈ নাপাতোঁ, এনেই অলপ চলপ কৰিম কিবা কিবি, হয় নহয়? ভিডিঅ'টো ভাল লাগিলে কৈ দে। আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা। এয়া মই ক্ষীৰ বনাই আছোঁ বাৰ্থডেৰ বাবে। বাৰ্থডেৰ কাৰণে বেলুন অনা গৈছিলে, বেলুন অলপ ফুলাই থৈ দিছোঁ। বেছিকৈ নসজাওঁ, অলপ চলপ সজাওঁ। মই কেকটো আনিলোঁ, ক্ষীৰ, গোলা আৰু প্ৰসাদ। এনেই অলপ ডেক'ৰেশ্যন কৰিলোঁ, ইমান বেছিকৈ কৰা নাই বিশেষকৈ। बोले বাৰ্থডে শেষ হোৱাৰ পিছতে আমি ৰাতিলৈ চিকেন বনোৱা গৈছিলে, জুইত বনোৱা গৈছিলে চিকেন। ৰাতিৰ সাজত আছে আমাৰ চিকেন, চব মিক্স ভাজি, ভাত। তেনেদৰে খাম আজি। আজিলৈ আহিছোঁ, বাই বাই।